So guys, on your video le apnalok स्वागत janaisu. Aji apnalok dekham amar ei roomot keneka kot ki pohe manu lora swali to nai yat khali lora ase lora bore pore sak newspaper egal thoise newspaper ratiba pohe amar yat ase soki sak ki ei ghoronia soki ase de nogore beya ase APSC PPS yat chali ase aru yat sak beard boy আছে এফালে ক্যালেন্ডার পুরা কাটি মিলাই থৈছে আৰু এফালে কিতাপ চিতাপ আছে লাইব্ৰেৰী চাইবে বুজিছানে আৰু এফালে আছে পানী বটল আৰু ইয়াত গেম মোবাইল লিজেন্ড পুৰা খেলি আছে মোবাইল লিজেন্ড আপোনালোকে খেলিব আহিব পাৰে ইয়াত আৰু এইটো হৈছে অনিয়তম ৰুমটো আমাৰ 5 নম্বৰ ৰুম এইটো হয় আগতে দেখুৱাটো 6 নম্বৰ ৰুম আছিলে এইটো 5 নম্বৰ ৰুম এইটো এটা ইয়াত বেল বোলা এটা হয় আৰু এইবোৰ তাৰ কিতাপবোৰ এই তাৰ পঢ়াৰ ধান্দাটো নাই এনে কিতাপ খুলি মেলি থৈ দে আৰু ইয়াত কোনোবা এটা থাকে আৰু ৰকিন্দা বুলি থাকে আৰু ইয়াত মানুহ থাকে আৰু এইটো ৰুমটো ইমান শিক্ষকিয়া নহয় বাৰু আমাৰ নিচিনা আৰু এনেকুৱা আছে মানুহটো আমি মানুহটো কাকো নেদেখাও এইটো ৰুমটো এইফালে অজিত সিং ডাঙৰীয়া আছে আৰু ইয়াত পেইণ্টিং মজা কৰি আছে এয়া হৈছে 4 নম্বৰ ৰুমটো 4 নম্বৰ ৰুমত চাওক কণী 4টামান আছে এফালে চাওক আইনা আছে এফালে চাওক এইটো একদম লেটাৰ ৰুম দেই আমাৰ ইয়াত ভিতৰ চবতকে লেটাৰ ৰুম ইয়াত চাওক ফ্লাক্স আছে এনে আছে এফালে পাহাৰনা নাই এফালে এই শ্ৰীকৃষ্ণ আছে আৰু এনেকৈ আছে আৰু এই ফাইনেলি আমাৰ ৰুম নিজৰ ৰুমটো আহি পালো ইয়াত আমি 4জন থাকো আমি এই ৰুমটোত 4জন থাকো আৰু এই ৰুমটোত এইটো মোৰ বিছনা তাৰপা এই মোৰ পঢ়া শুনা টেবুল ইয়াত আছে আৰু ইয়াত এটা পোৱালি বহি আছে আৰু ইয়াৰ বিছনাটো আৰু তাৰপা এনেকৈ আছে আমাৰ ৰুমটো ইমান চালিয়া নাই আৰু দেই আৰু এইটো ইমোজিটো আছে ভাল এটা ইমোজি বঢ়িয়া আৰু এই লাষ্ট নম্বৰ 2 নম্বৰ ৰুমটো আহিছিলো এইকেইটা হলে নেকি হেল্ল' গাইজ যেন খুলি দিছে দৰ্জাটো বহুত ৰিকুৱেষ্ট কৰাৰ বাবে খুলি দিলে তাৰপৰা এই চাওক ইহঁতৰ ৰুমটো চাওক আৰু এয়া ইয়াত চকী আহি বহিব পাৰে মানুহ চানুহ আহিলে ইয়াত মানে অকল 3টা থাকে ইয়াত মানুহটো এলোৱা নাই এই চাওক কেমিষ্ট্ৰি হয় এইকেইটা চাওক বুজিছে নাই এইফালে চোৱা এইটো কেমিষ্ট্ৰি দেই কেমিষ্ট্ৰি পুৰা কেমিষ্ট্ৰি লেব নিচিনা চাওক কি ড্ৰাগছ থৈ দিছে চাগে কিবা ড্ৰাগছ মানে আপুনি বেয়া নাভাবিব ড্ৰাগছ মানে এটা ড্ৰপ বুলিয়ে কোৱা হয় ড্ৰাগছ আপোনাৰ ফাৰ্মাচীত দেখা পাইছে ড্ৰাগছ এণ্ড মেডিচিন বুলি সেইবোৰ হয় আৰু এই পঢ়া শুনা আছে ইয়াত চলি আছে আৰু এফালেও আছে এইটো ইয়নেক্স দেখিছেনে আমাৰ ইয়াত প্লেয়াৰবোৰ আছে বহুত এটা ভঙা কণী পালোঁ এয়া চাওক ভঙা কণী কোনোবাই ভাঙি দিলে এয়া 1 নম্বৰ ৰুম কোনো নাই ইয়াত 2জন দাদাহঁতে থাকে এইকেইটা ৰুম সিহঁতক দেখাই দিছোঁ অকণমান বাহিৰৰ পৰা দেখাই দিম দাদা নাই তেনেকৈ এয়া বিশ্বকৰ্মা বাবা আছে জয় হিন্দ তো গাইজ ইমানে কৈ মই কুশল কোঁৱৰ নাম লৈ কিনে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ আশা কৰিলোঁ আপোনালোকে ভালে পালে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ